নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ বহুত ভালে আছে। স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম, আপোনাৰ যদি ৰেচন কাৰ্ড নাই, চাউলৰ কাৰ্ড নাই, তেনেহ'লে আপুনি এই ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব অনলাইনৰ সহায়ত। ঠিক আছে। সো বন্ধুসকল, অলপমান ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিম আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন ৰেচন কাৰ্ডৰ ভাৱে কেনেকৈ এপ্লাই কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ। সো বন্ধুসকল, আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তো পোনপ্ৰথমে বন্ধুসকল, মই ভিডিঅ'টোৰ ডিসক্ৰিপশনত লিংক দি দিছোঁ, আপুনি তাতে ক্লিক কৰিব আৰু ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, সেল্ফ সাৰ্ভিস ফৰ ৰেচন কাৰ্ড। ইয়াতে দুটাকৈ অপশন পাব, ৰেজিষ্টাৰ ইউজাৰ আৰু তলতো আছে নিউ ইউজাৰ সাইন আপ হিয়াৰ। আপুনি এই তলটোত ক্লিক কৰি দিব। ঠিক আছে। যেহেতু আমাৰ কোনো আইডি পাসওয়ার্ড নাই, সেইকাৰণে ৰেজিষ্টাৰ্ড ইউজাৰত ক্লিক নকৰিব, নিউ ইউজাৰত ক্লিক কৰি দিব। সো বন্ধুসকল, নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, ৰেজিষ্টাৰ নিউ ৰেচন কাৰ্ড ইউজাৰ। ঠিক আছে। ইয়াৰ পিছত তিনিটাকৈ অপশন দিয়া আছে, চাওক আই হ্যাভ এ ভ্যালিড ৰেচন কাৰ্ড আৰু এটা অলৰেডি ৰেচন কাৰ্ড। আপুনি আৰু থাৰ্ড নম্বৰটো দিয়া আছে আই ওয়েন্ট টু এপ্লাই ফৰ নিউ ৰেচন কাৰ্ড। ঠিক আছে। থাৰ্ড নম্বৰটো আপুনি ক্লিক কৰি দিব। তাৰপিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এখন ফৰ্ম খোল খাব আৰু ইয়াতে আপুনি নেম ইন লোকেল লেংগুৱেজ, আপুনি অসমীয়াত নামটো লিখি দিব। তাৰপিছত আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো বহাই দিব তলৰটোত, ফুল নাম এজ আধাৰ। ঠিক আছে। ইয়াৰ পিছত আপোনাৰ এটা আধাৰ নম্বৰটো বহাই দিব। আধাৰ নম্বৰটো বহাই জেন্ডাৰটো সিলেক্ট কৰি ল'ব। তাৰপিছত মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইমেইল এড্ৰেছ আছে, ইমেইল আইডিটো বহাই দিব। তাৰপিছত লগইন আইডিটো মই লাষ্টত দেখুৱাই দিম কেনেকৈ লগইন আইডি বহাব। ঠিক আছে। ইয়াৰ পিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব, কনফাৰ্ম পাছৱৰ্ড ক্ৰিয়েট কৰি কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই গেট OTPত ক্লিক কৰি দিব। ঠিক আছে। তো বন্ধুসকল, এটা হ'ল লগইন আইডি। লগইন আইডিটো আপুনি যিকোনো এটা আপোনাৰ নামে হওক যিকোনো এটা বহাই দি তাৰপিছত @ বহাই আপুনি যিকোনো দুটা বা তিনিটা সংখ্যা বহাই দিব। ঠিক আছে। দুটা বা তিনিটা সংখ্যা বহাই দিয়াৰ পিছত আপোনাৰ এই লগইন আইডিটো এটা যদি এভেইলেবল আছে তেনেহ'লে এভেইলেবল দেখুৱাব, আৰু যদি এভেইলেবল নাই তেনেহ'লে নট এভেইলেবল বুলি দেখুৱাব। ঠিক আছে। মই দিছোঁ নুৰ @12। সো বন্ধুসকল, আপোনালোকেও এটা ভাল চাই আপোনাৰ যাতে পাছৱৰ্ডটো মনত থাকে সেনেকুৱা এটা পাছৱৰ্ড এটা লগইন আইডিটোত বহাই দিব। ঠিক আছে। এইটো এভেইলেবল আছে, ইয়াৰ তলত দেখুৱাইছে এভেইলেবল। আপোনাৰ যদি এভেইলেবল থাকে তেনেহ'লে এভেইলেবল দেখুৱাই দিব। তাৰপিছত তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে নিশ্চয় দেখিবলৈ পাইছে গেট OTP। আপুনি ইয়াতে গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে এটা পপ আপ আহি যাব, চাওক ইয়াতে দিয়া আছে ওৱান টাইম পাছৱৰ্ড। তাৰমানে OTPটো আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংকেড আছে মোবাইল নম্বৰ, সেই মোবাইল নম্বৰত আপোনাৰ এই OTPটো যাব। ইয়াৰ পিছত আপুনি ওকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংকেড আছে সেই মোবাইল নম্বৰত এনেকুৱা এটা OTP আহি যাব। আপুনি ইয়াতে ভালদৰে এইটো OTPটো চাই আপুনি ভেৰিফাই OTPত ক্লিক কৰি দিব লাগিব। সো বন্ধুসকল, ভেৰিফাই OTPত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় লোড হ'ব, আৰু লোড হোৱাৰ পিছত চাক আহি গৈছে, কংগ্ৰেচুলেশ্যন আহি গৈছে। ইয়াতে দিয়া আছে ইউ হেভ বিন ছাকচেছফুলি ৰেজিষ্টাৰ্ড উইথ লগইন আইডি। আপুনি যিটো আইডি বহাইছিলে সেই আইডিটো দি আপোনাৰ ৰেজিষ্টাৰ ছাকচেছফুল হৈ গৈছে। ইয়াৰ পিছত আপুনি তলত নিশ্চয় দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু লগইন। আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত সেই প্ৰথম পেজটোত আহি যাব আৰু ইয়াতে আপুনি ক্লিক কৰি দিব ৰেজিষ্টাৰ ইউজাৰ। ঠিক আছে। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তিনিটাকৈ অপশ্যন আহি যাব। প্ৰথম অপশ্যনটো হ'ল আপুনি আধাৰ কাৰ্ডত নাম্বাৰ দি আপুনি ইয়াতে লগইন কৰিব পাৰিব, OTP বহাই কেপচা বহাই। তাৰপিছত ছেকেণ্ড অপশ্যনটো হ'ল আপোনাৰ ইউজাৰ নামটো বহাই পাছৱৰ্ডটো বহাই সাইন ইন কৰিব পাৰিব। ঠিক আছে। তাৰপিছত থাৰ্ড অপশ্যনটো হ'ল ইয়াতে ইণ্টাৰ ৰেচন কাৰ্ডৰ নম্বৰটো বহাই আপুনি লগইন কৰিব পাৰিব। মই ছেকেণ্ডটো দি সাইন ইন কৰি আছোঁ। ঠিক আছে। আপুনি ইউজাৰ নেমটো বহাই দিব, পাছৱৰ্ডটো বহাই দিব, কেপচা কোডটো বহাই সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো লোড হ'ব। লোড হোৱাৰ পিছত এটা আহি গৈছে চাওক ইণ্টাৰ OTP। সেই মোবাইল নম্বৰত আকৌ এটা OTP আহিব। আপুনি সেই OTPটো ভালদৰে চাই ইয়াতে বহুৱাই ভেৰিফাই OTPত ক্লিক কৰি দিব লাগিব। ঠিক আছে। সো বন্ধুসকল, ভেৰিফাই OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই ৱেবছাইটটো সাইন ইন হৈ গৈছে। চাওক এটা আহি গৈছে, কি সুন্দৰভাৱে খোল খাইছে পেজটো। ইয়াতে ডেছবৰ্ডো আহি গৈছে। আপোনাৰ ইয়াতে দুটাকৈ অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল এপ্লিকেশ্যন ৰিকুৱেষ্ট। ইয়াতে দিয়া আছে এপ্লাই ফৰ নিউ ৰেচন কাৰ্ড, আৰু ছেকেণ্ড নম্বৰটো দিয়া আছে ফায়াৰ প্লেচ সব ডিটেইলছ। ঠিক আছে। ইয়াতে দুটাকৈ অপশ্যন আছে, আৰু আপুনি ইয়াতে প্ৰথম অপশ্যনটো ক্লিক কৰি দিব এপ্লাই ফৰ নিউ ৰেচন কাৰ্ড। ইয়াতে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এইদৰে আপোনাৰ সন্মুখত পেজটো খোল খাব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট অফ এপ্লিকেণ্ট, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব।
ঠিক আছে আপোনাৰ যেটো ডিস্ট্ৰিক্ট হেতু আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত এটা আছে নেক্সটটো হ'ল তহসিল অফ এপ্লিকেন্ট আপুনি তহসিলটো ভালদৰে সিলেক্ট কৰি ল'ব আৰু এটা দিয়া আছে ভিলেজ অফ এপ্লিকেন্ট আপোনাৰ যেটো ভিলেজ হয় সেই ভিলেজটো ভালদৰে চাই আপোনাৰ কোনটো হয় শুদ্ধটো আপুনি এটা ভালদৰে চাই আপুনি বহাই দিব ঠিক আছে মই ফৰ এক্সাম্পলৰ কাৰণে আপোনাক দেখাই দি আছো কিন্তু আপোনাৰ যেটো অৰিজিনাল ভিলেজ হয় হেতু ভালদৰে বহুৱাই দি দিব বহুৱাৰ পিছত এতে এই পেজটো আকৌ অলপ লোড হ'ব লোড হোৱাৰ পিছত এতে আহি গৈছে চাক নোট ফাৰ্স্ট মেম্বাৰ শুড বি হেড অফ ফ্যামিলি এটা আপোনাৰ এড মেম্বাৰত ক্লিক কৰিব লাগিব এতিয়া আপোনাৰ এড মেম্বাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন পেজ খোল খাব চাক এই ধৰে আপোনাৰ সন্মুখত এখন পেজ খোল খাব আৰু এতে দিয়া আছে যাৰ বাবে আপুনি ৰেশন কাৰ্ডটো এপ্লাই কৰিব তাৰ ফটোগ্ৰাফখন এতে দিব লাগিব আপুনি ফটো চুজ ফাইলত ক্লিক কৰি ফটোগ্ৰাফখন দিব পাৰিব মনত ৰাখিব ফটোটো 20 KB ৰ তলত হ'ব লাগিব ঠিক আছে ইয়াৰ পিছত নেক্সট আহি গৈছে মেম্বাৰ নেম LL মানে এটা মেম্বাৰ নেম LL মানে হ'ল লোকেল ল্যাঙ্গুৱেজ আপুনি অসমীয়াত আপোনাৰ নামটো বহাই দিব তাৰ পিছত আপোনাৰ নাম ইংলিছত বহাই দিব তাৰ পিছত আকৌ ফাদাৰস নেমটো বহাই দিব আপোনাৰ অসমীয়াত তাৰ পিছত ইংলিছত তাৰ পিছত মাদাৰ নেমটো অসমীয়াত বহাই দিব তাৰ পিছত ইংলিছত বহাই দিব ইয়াৰ পিছত জেন্ডাৰটো আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব আপুনি এইখিনি বস্তু ভালদৰে বহুৱাই চাই ল'ব ঠিক আছে ইয়াৰ পিছত দিয়া আছে ইয়েস ইয়াৰ এটা আপোনাৰ এটো দিব নালাগে আপুনি এটা ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিলেই হৈ যাব আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটো দি দিব তাৰ পিছত ন্যাশনালিটি আছে ঠিক আছে ইয়াৰ পিছত দিয়া আছে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নম্বৰ হয় সেই আধাৰ কাৰ্ডৰ নম্বৰটো এতে বহাই দিব তাৰ পিছত পাৰ্সোনাল ডিটেইলছ অকুপেশন আপুনি কি ফাৰ্মাৰ ডক্টৰ বিজনেসম্যান কোনটো হয় আপুনি এতে ভালদৰে বহুৱাই চাই ফেলে বহাই দিব ঠিক আছে দিয়াৰ পিছত এতে দিয়া আছে এনুৱেল ইনকাম আপোনাৰ যেটো এনুৱেল ইনকাম হয় সেই ইনকামটো বহাই দিব তাৰ পিছত বাৰ্থ সাৰ্টিফিকেট আহি গৈছে এতে বাৰ্থ সাৰ্টিফিকেটটো দিব লাগিব এতে ডকুমেন্ট টাইপত ক্লিক কৰি আপোনাৰ যেটো আইডি প্ৰুফ হয় ভোটাৰ আইডি পেন কাৰ্ড কি আছে হেতু বহাই দিব ঠিক আছে তাৰ পিছত এতে পান নম্বৰটো বহাই দিব বহার পিছত ডকুমেন্ট ইস্যু ডেটটো বহাই দিব তাৰ পিছত এতে চুজ ফাইলত ক্লিক কৰি আপোনাৰ ডেট বাৰ্থ সাৰ্টিফিকেটটো আপুনি এটা আপলোড কৰি দিব লাগিব তাৰ পিছত এতে আছে বেংক ডিটেইলছ আপোনাৰ বেংকৰ নাম কোনটো এটা আপুনি ভালদৰে সিলেক্ট কৰি চাই ফেলে আপোনাৰ বেংক ডিটেইলছটো বহাই দিব তাৰ পিছত দিয়া আছে ব্ৰাঞ্চ নেম আপোনাৰ ব্ৰাঞ্চ কোড হয় বেংক একাউন্টৰ ব্ৰাঞ্চ কোড সেই ব্ৰাঞ্চটো ভালদৰে বহাই দিব তাৰ পিছত এতে দিয়া আছে আপোনাৰ যদি জব কাৰ্ড আছে ইয়েস দি দিব আৰু যদি নাই তেনহলে নো দি দিব তাৰ পিছত কাষ্ট ক্যাটাগৰি OBC আধাৰ কি আছে আপুনি হেতু বহাই দিব জেনাৰেল অফ কোর্স আমাৰ জেনাৰেলে হয় তাৰ পিছত চুজ ফাইলত ক্লিক কৰি আপুনি কাষ্ট সাৰ্টিফিকেটটো আপলোড কৰি দিব পাৰিব ইয়াৰ পিছত আপুনি এই বাকিখিনি নৈ ৰাখি দিব তাৰ পিছত দুটাকৈ টিক চিন কৰি আপুনি সেভ বাটনত ক্লিক কৰি দিব সো বন্ধুসকল সেভ বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই ৰেশন কাৰ্ডটো এপ্লাই হৈ যাব আৰু সাবমিট হৈ যাব মই জাস্ট আপোনাক উদাহৰণৰ ভাৱে মই মোবাইল নাম্বাৰ বহুকিটা বস্তু দিয়া নাই আপোনাৰ যদি লাগে আপুনি ভালদৰে চাই বহুৱাই সাবমিট কৰিলে আপোনাৰ ৰেশন কাৰ্ডটো এপ্লাই হৈ যাব সো বন্ধুসকল আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা নতুন ইনফৰমেটিভ ভিডিও সবতকে প্ৰথমতে আপোনাৰ তাত নোটিফিকেশন বেল গুজি যায় সো বন্ধুসকল আজিৰ কাৰণে এইখিনি থ্যাংক ইউ এন্ড জয় আই অসম